টিহু প্ৰেছ গিল্ডৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক প্ৰাক্তন আছু নেতা ধনঞ্জয় বৰপূজাৰী স্নায়ু ৰোগত আক্ৰান্ত। সাংবাদিকৰ কল্যাণ আঁচনিৰ জৰিয়তে উন্নত চিকিৎসা বিচাৰি বিধায়কৰ লগতে মুখ্যমন্ত্ৰীক চিকিৎসা সাহায্য প্ৰদান কৰিবলৈ আহ্বান টিহু প্ৰেছ গিল্ডৰ। অসমৰ লগতে নলবাৰী জিলাৰ টিহু মহকুমাৰ সমাজ জীৱনৰ সৈতে জড়িত বিশিষ্ট ছাত্ৰ নেতা সাংবাদিক অসম আন্দোলনৰ এককালৰ শক্তিশালী কণ্ঠ ধনঞ্জয় বৰপূজাৰী বৰ্তমান স্নায়ু ৰোগত শয্যাগত। যোৱা জানুৱাৰী মাহত আকস্মিকভাৱে স্নায়ু ৰোগত আক্ৰান্ত হৈ সম্প্ৰতি নিজ বাসভৱনত উন্নত চিকিৎসাৰ অভাৱত শয্যাগত হৈ থাকিব লগা হৈছে এইগৰাকী সাংবাদিক। টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি ধনঞ্জয় বৰপূজাৰীয়ে দীৰ্ঘদিন ধৰি অসমৰ জাতীয়তাবাদী সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত হৈ জাতীয় সংগ্ৰামখন আগুৱাই নিয়াত ভূমিকা লৈ আহিছিল। তাৰ পিছতে সেই সময়ৰ বাঘা নেতাসকল বহু সংখ্যক ৰাজনৈতিক দলত মন্ত্ৰী, বিধায়ক, চৰকাৰী চাকৰি, ঠিকাদাৰ আদিত প্ৰতিষ্ঠিত হৈ আছে। কিন্তু এইগৰাকী ধনঞ্জয় বৰপূজাৰী ৰাইজৰ মাজত থাকি অসমৰ সংবাদ মাধ্যমৰ আগশাৰীৰ বাতৰি কাকত অসমীয়া প্ৰতিদিন কাকতত সাংবাদিকতা কৰি ৰাইজৰ মাজত থাকি সংবাদ সেৱা কৰি আহিছে। আজি এমাহ ধৰি একমাত্ৰ চকীখনক সাৰথি কৰি দুই পুত্ৰক কাষত বহুৱাই মৃত্যুৰ ক্ষণ গণিছে এইগৰাকী সাংবাদিকে। স্নায়ুৰ জটিল ৰোগত আক্ৰান্ত হৈ দুয়োখন হাত অচেতন হৈ থকা সাংবাদিকগৰাকীক পত্নীয়ে খুৱাই দিব লাগে খোৱা খাদ্য। আজি টিহু প্ৰেছ গিল্ডৰ কাৰ্যকৰী সভাপতি কিশোৰ গোস্বামী, সম্পাদক প্ৰাঞ্জল ৰয়, লগতে ক্ৰমে হেমন্ত শীল, গোপাল বৈশ্য, কংকন ডেকা, অমৰজ্যোতি ৰয়, ৰাকেশ বৈশ্য আটাইকেইজন সাংবাদিকে ধনঞ্জয় বৰপূজাৰীৰ স্বাস্থ্যৰ বুজ লৈ ফল মূল খুৱাই স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক তেখেতৰ সাহায্য পুঁজিৰ লগতে সাংবাদিকৰ কল্যাণ আঁচনিৰ জৰিয়তে উপযুক্ত চিকিৎসা সাহায্য আগবঢ়াবলৈ অনুৰোধ জনায়। উল্লেখ্য যে প্ৰাক্তন ছাত্ৰ নেতা ধনঞ্জয় বৰপূজাৰীৰ কোনো চৰকাৰী চাকৰি নথকাৰ উপৰি আৰ্থিকভাৱেও দুৰ্বল পৰিয়ালটি। পত্নী চন্দনা বৰপূজাৰীৰ লগতে দুই পুত্ৰক প্ৰাথমিক শিক্ষা দিয়াৰ লগতে কোনোমতে পোহপাল দি আছে। এনে ক্ষেত্ৰত জটিল স্নায়ু ৰোগত ভুগি থকা বৰপূজাৰীৰ চিকিৎসাৰ বাবে সদাশয় অসমবাসী ৰাইজে ভাৰতীয় ষ্টেট বেংকৰ টিহু শাখাৰ একাউণ্ট নম্বৰ 3072485796 আৰু IFC কোড SBIN 0011609 অৰ্থ সাহায্য দিবলৈ টিহু প্ৰেছ গিল্ডৰ তৰফৰ পৰা আহ্বান জনায়। কি ক'ব আচলতে জ্যেষ্ঠ ভাতৃ আজি অসুস্থ হৈ বিচনাত শয্যাগত হৈ পৰি আছে? দাদা আজি দুমাহ ধৰি স্নায়ুৰ জটিল ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছে আৰু এই ক্ষেত্ৰত কোনো উন্নত চিকিৎসাৰ কাৰণে আমি আগবাঢ়িব পৰা নাই। আৰ্থিকভাৱে যিহেতু দাদাৰ সম্বল নাই বা ঘৰখনৰ আৰ্থিক সচ্ছলতা বেছি ভাল নহয়, গতিকে এই ক্ষেত্ৰত আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গ, যিহেতু দাদাই এটা সময়ত সংগঠনৰ লগত বহুত পৰিমাণে জড়িত হৈ আছিল, ৰাজহুৱা কামত জড়িত হৈ আছিল, সাংবাদিকতাৰ সৈতে জড়িত হৈ আছিল, গতিকে আমি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতৃবৰ্গ বা বৰ্তমান নেতৃবৰ্গৰ জৰিয়তে মুখ্যমন্ত্ৰীক আহ্বান জনাম যাতে দাদাৰ উন্নত চিকিৎসাৰ কাৰণে কিবা পদক্ষেপ গ্ৰহণ কৰে বা আৰ্থিক সাহায্য প্ৰদান কৰে। এসময়ত ছাত্ৰ সন্থাৰ নেতৃত্ব বহন কৰিছিল যে আপোনালোকৰ জ্যেষ্ঠ ভাতৃয়ে, সেই সময়ৰ কিন্তু ৰাজনৈতিক নেতা আছিল। সেই সময়ত মানে এতিয়া বৰ্তমানৰ ৰাজনৈতিক নেতা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, এই বিষয়ত তেখেতক অৱগত কৰা হৈছিল নেকি? এতিয়ালৈকেতো অৱগত কৰোৱা হোৱা নাই। আমি কেনেকৈ যোগাযোগ কৰিব লাগে আমি নাজানো, গতিকে কোনোবাই যদি যোগাযোগ কৰি দিয়ে ভাল পাম, কিন্তু এতিয়ালৈকে তেনেকুৱা কোনো যোগাযোগ হোৱা নাই। যিহেতু বৰ্তমান তেওঁ স্থানীয় সাংবাদিক হিচাপে কৰ্মৰত, আচলতে সাংবাদিকৰ কল্যাণৰ অৰ্থে বিভিন্ন আঁচনি আছে আচলতে অসম চৰকাৰৰ, এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ জৰিয়তে কিবা সঁহাৰি পাব বুলি আশা কৰিছে? তেনেকুৱা আমি যদি তেনেকুৱা কিবা সহযোগিতা পাম তেতিয়াতো আমাৰ কাৰণে বহুত সকাহ পাম আমি আচলতে, কিন্তু এতিয়ালৈকে তেনেকুৱা কোনো পোৱা নাই আমি এতিয়ালৈকে। যিহেতু ৰাইজৰ মানে আচলতে সংবাদ সেৱাসকল মানে ৰাইজৰ মানুহ, গতিকে ৰাইজক কি আহ্বান জনাব এনেকুৱা এটা পৰিস্থিতিত যিটো মানে উপযুক্ত চিকিৎসাৰ অভাৱত মানে দিন কটাবলগীয়া হৈছে? এতিয়ালৈকে যিখিনি মানুহে আহি ঘৰত আহি দাদাৰ খবৰ লৈছে তেওঁলোকক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কিন্তু তেখেতসকলৰ জৰিয়তে যাতে মুখ্যমন্ত্ৰী মহোদয়ক কথাটো অৱগত কৰোৱা হয় বা অসম চৰকাৰে যাতে গম পায় আৰু কিবা পদক্ষেপ গ্ৰহণ কৰে সেয়া আমি বিচাৰোঁ। আচলতে কিবা যোগাযোগ নম্বৰ পৰিয়ালৰ যদি আছে কৈ দিয়ে আপুনি? এই ক্ষেত্ৰত দাদাৰ যোগাযোগ নম্বৰটো হ'ল 9706537208, গতিকে এইটো নাম্বাৰটো দিয়া হৈছে আৰু কোনোবাই যদি যোগাযোগ কৰে দাদা এই নাম্বাৰটোত যোগাযোগ কৰিব পাৰিব। সেইদিনা আমি দেখা পাইছোঁ আচলতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও আপোনালোকক
মানে সাক্ষাৎ কৰিছিল, সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লোৱা দেখা পোৱা গৈছে। কি আশ্বাস দিছে মন্ত্ৰীগৰাকীয়ে, যিহেতু মানে স্থানীয় বিধায়ক নহ'লেও আচলতে তেওঁ মানে সাক্ষাৎ কৰা হৈছিল? হয়, তেখেত আহিছিল। অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী মাননীয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আহিছিল আমাৰ ঘৰত, আহি দাদাৰ খবৰ লৈছে। কিছু পৰিমাণে আৰ্থিক সাহায্য তেখেতে আগবঢ়াইছে, কিন্তু উন্নত চিকিৎসাৰ কাৰণে সেয়া পৰ্যাপ্ত নহয়। তথাপিও তেখেতে আগবঢ়াম বুলি কথা দিছে। গতিকে এই ক্ষেত্ৰত আমি অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাম, বিশেষকৈ তেখেতে যাতে কিবা উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে। কাৰণ আগে পিছে আমি দেখা পাইছোঁ তেখেতে দুখীয়া বা যিখিনি মানুহ প্ৰয়োজন তেনেকুৱা মানুহক মুখ্যমন্ত্ৰী মহোদয়ে সাহায্য দি আহিছে। গতিকে এই ক্ষেত্ৰত আমাৰ পৰিয়ালটোৰ প্ৰতিও যাতে তেখেতে কিবা পদক্ষেপ গ্ৰহণ কৰে দাঁতৰ চিকিৎসাৰ কাৰণে। নিউজ ডেস্ক ৰিপৰ্ট, অসম প্ৰাইম টাইম।